गसाइगावनि कसुगावआव बारहुंखा अखानि मैखोम सिमरेनाय गोबारै बारनाय बारहुंखायाव गोबां नखरनि खहा जादों। रबिबारनि मोनाबिलियाव गोबारै बारनाय बारहुंखाया सिलिंखार खालामलांबाय गोबां ओनसोल। हादरसानि गुबुन गुबुन जायगाजों लोगोसे गसाइगावआवबो बारहुंखानि सिमरेनायाव गोबां खहा जादों। बारहुंखाया दंफां लाइफां सिफायलांनायनि अनगायैबो न' बां सिफायनानै सिलिंखार खालामदों। मोब्लिब खुन्था बायनानै मोब्लिब फोनांजाब बन्द जादों आरो बारहुंखायाव खहा जानाय ओनसोलफोरखौ नायदिङो एमएलए रबिराम नार्जारिया आरो थाबैनो खहा सुफुंथाय होनो नाजादों एमएलए रबिराम नार्जारिया। খুব দুৰ্ভাগ্যজনক যোৱাকালি সন্ধিয়া হঠাৎকৈ আমি ধৰিব নোৱাৰাকৈ সাইক্লন যিটো আহিলে আমাৰ পশ্চিম উত্তৰ এই মানে দিশৰ পৰা এতিয়া যিখিনি ৰিপৰ্ট আমি যোৱাকালি পালো সন্ধিয়া আৰু এন্ধাৰ হোৱাৰ কাৰণে আমি ফিল্ডত যেহেতু আহিব নোৱাৰিলো, কিন্তু মানুহবিলাকৰ পৰা যিখিনি আমি যোৱাকালি ইনফৰমেশ্যন পাইছিলো সেই মৰ্মে মই আজি মোৰ যিটো থিম আছে আমাৰ কচুগাঁৱৰ ব্লক কমিটিৰ যিবিলাক বিপিএফৰ মোৰ কৰ্মী আছে মই তেখেতসকলক লগত লৈ পেলাই গোটেই কচুগাঁও সমষ্টিৰ আমাৰ এফেক্টেড এলেকাবিলাকত মই প্ৰথম ঘূৰি ঘূৰি আমাৰ য'ত য'ত নেকি ক্ষতি হৈছে ক্ষতিগ্ৰস্ত এলেকাবিলাকৰ যিমানখিনি ক্ষতি হৈছে সেইবিলাক বুজ ল'বৰ কাৰণে মই ঘূৰি আছো। আৰু মই যোৱাকালি সন্ধিয়া আমাৰ এই খবৰটো পোৱাৰ লগে লগে আমাৰ এই যিহেতু এফেক্টেড এলেকাটো চানপান ৰেঞ্জ কচুগাঁও ফৰেষ্ট ডিভিজনৰ অধীনত আছে, এই চানপান ৰেঞ্জৰ ৰেঞ্জাৰ মানে তেওঁ বিশ্বজিৎ তেওঁ আছে বসুমতাৰী, মই তেখেতক ফোন কৰিলো যে অহাকালি আৰু পাৰিলে ৰাতিৰ ভিতৰতে য'ত য'ত এনেকুৱা ধৰণৰ ক্ষতি হৈছে এই ক্ষতিগ্ৰস্ত এলেকাবিলাকৰ খবৰটো ল'বৰ কাৰণে আপোনালোকে ফিল্ডত নামি যাওক বুলি মই তেওঁলোকক নিৰ্দেশ ৰাতিৰ ভিতৰতে মই দিছিলো। আৰু তেখেতসকলে আজি প্ৰায় এওঁলোকৰ ৰেঞ্জৰ অধীনস্থ গাঁওবিলাকত সোমাই যিবিলাক ক্ষয়ক্ষতি হৈছে এইবিলাকৰ একেবাৰে তেওঁলোকে লিষ্ট কৰি আছে, চাই আছে, ভিজুৱেল ফটোবিলাক লৈ আছে। আৰু নিজৰ ফালৰ পৰাও আমাৰো বিচিডিচি যিবিলাক চেয়াৰমেন আছে, মেম্বাৰসকল আছে গাঁৱে গাঁৱে আৰু দলীয় মোৰ বিপিএফৰ যিবিলাক কৰ্মীসকল আছে তেখেতসকলক নিৰ্দেশ দিয়া আছে। আৰু তেওঁলোকেও আজি ৰাতিপুৱাৰ ভাগৰ পৰাই যোৱাকালি সন্ধিয়াও তেওঁলোকে এনে সোমালে, কিন্তু লিষ্টটো তেওঁলোকে প্ৰস্তুত কৰিব নোৱাৰিলে, কিন্তু ৰাতিপুৱাৰ ভাগত গাঁৱে গাঁৱে ঘৰে ঘৰে সোমাই কাৰ কেনেকুৱা ধৰণৰ কিমানখিনি ক্ষতি হৈছে এইবিলাক এওঁলোকে পৰা চাই আছে, লিষ্টবিলাক বনাই আছে, ময়ো চাই আছো। এতিয়া খবৰটো হৈছে কি যে অকল কচুগাঁও সমষ্টিৰ এই যিখিনি অঞ্চলত ক্ষতিগ্ৰস্ত হৈছে ইয়াৰ বাহিৰেও যেহেতু ধুমুহাটো একেবাৰে আমাৰ মানে কি কয় দতমা এমচিএলএ সমষ্টি আৰু বনৰগাঁও এমচিএলএ সমষ্টি ক'বলৈ গ'লে যিটো অঞ্চল এতিয়া ক্ষতিগ্ৰস্ত হৈছে নতুনকৈ আমাৰ যিটো দতমা সমষ্টি হিচাপে মই য'ত নেকি খেলি পেলাই এতিয়া এমএলএ হৈছো এই দতমা সমষ্টিৰ গোটেই অঞ্চলটো কভাৰ হৈছে। গোটেই দতমা সমষ্টিৰ